স্যার 28 তাৰিখৰ পৰা কমতা মিউজিক ফেষ্টিভেল অনুষ্ঠিত হ'ব কোকৰাঝাৰ জিলাৰ তিয়াজিজিৰিত। এই মুহূৰ্তত আপুনি কি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিব? তো চতুৰ্থ কমতা মিউজিক ফেষ্টিভেল 28 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ উদ্যোক্তাসকললৈ, আয়োজক কমিটিলৈ মই শুভেচ্ছা জনাইছোঁ যাতে এই ফেষ্টিভেলখন খুব আদৰৰ ফেষ্টিভেল হয় আৰু যাতে জাতীয় উৎসৱ হিচাপে যাতে খুব ডিচিপ্লিন ডেকোৰাম মানি চলি এই ফেষ্টিভেলখন জাক জমকেৰে উদযাপন হ'ব। 12দিনীয়া কাৰ্যসূচী লৈ এই উৎসৱখন পালিবলৈ উদ্যোক্তাসকলে মনস্থ কৰিছে আৰু ইয়াত মই নিজেও পৰামৰ্শদাতা হিচাপে তেখেতসকলৰ লগত মই জড়িত হৈছোঁ আৰু মই এইখিনি পৰামৰ্শ আগবঢ়াইছোঁ যে এইটোৰ জৰিয়তে যাতে আমাৰ যিটো ৰাজবংশীয় যিটো আমাৰ কালচাৰ আৰু আমাৰ মিউজিক গীত সংস্কৃতিক আগুৱাই লৈ যোৱাত যথেষ্ট সহায়ক হ'ব আৰু বহুতো আমাৰ নামী দামী শিল্পীসকলক ইয়াত আমন্ত্ৰণ জনোৱা হ'ব। অকল এইটো খালি ৰাজবংশী কালচাৰ নহয়, ইয়াত আমাৰ অসমীয়া গীত, বড়ো গীত, বিভিন্ন ধৰণৰ মাল্টি লেংগুৱেজ, মাল্টি কালচাৰ, মাল্টি ডিচিপ্লিন লৈ পেলাই এইটো কমতাপুৰ মিউজিক ফেষ্টিভেলটো আমি এইবাৰ আয়োজন কৰিছোঁ চতুৰ্থবাৰৰ কাৰণে। প্ৰত্যেক বছৰতেই ৰাইজৰ আদৰ পাইছে আৰু খুব ভাল লাগে। এইবাৰ আৰু আমি বেছিকৈ কাৰ্যসূচী লৈ পেলাই একেবাৰে 12দিনীয়া কাৰ্যসূচী লৈ পেলাই আমি এই উৎসৱখন পালিবলৈ লৈছোঁ আৰু চালাকাটিতেই ইয়াৰ স্থানটো আমি বাছি লৈছোঁ। তো ৰাইজৰ সহায় সহযোগিতা মই বিচাৰিছোঁ আৰু উদ্যোক্তাসকললৈ মোৰ শুভেচ্ছা থাকিল যাতে আমি ৰাইজৰ মান সন্মান আৰু ৰাইজৰ আদৰ আমি যাতে পাব পাৰোঁ, তাৰ কাৰণে আমি মনোযোগ দি পেলাই একদম সুন্দৰকৈ মানে যাতে ভাল কৰি যাব পাৰোঁ, ঈশ্বৰ আৰু ভগৱানৰ আশীৰ্বাদ মই বিচাৰিছোঁ। স্যাৰ, যিহেতু BTCত গতিকে সেই BTCৰ জাতি জনগোষ্ঠীৰ কলা সংস্কৃতিক আগবঢ়াই নিয়াৰ স্বাৰ্থত কিবা পৰিকল্পনা আছে নেকি? আমাৰ BTCত ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ, আমাৰ যিমান জাতি জনগোষ্ঠী ইয়াত আমি বসবাস কৰি আছোঁ যুগে যুগে ধৰি, তো আমি সকলোৰে জাতীয় বীৰ শ্বহীদসকলক আমি স্মৰণ কৰোঁ আৰু যিসকল আমাৰ জাতীয় লেজেণ্ডাৰী বীৰ বীৰংগনাসকল আছে তেখেতসকলকো আমি সকলো জাতি জনগোষ্ঠীৰ বীৰ বীৰংগনাসকলক আমি শ্ৰদ্ধাৰে কিবা কৰি গৈছোঁ আৰু সকলোৰে জাতীয় ফেষ্টিভেল যিটো নেশ্যনেল ফেষ্টিভেল বুলি কয়, জাতীয় উৎসৱবোৰক আমি তেনেকুৱা BTC চৰকাৰ ফালৰ পৰা আমি যথেষ্ট সহায় কৰি প্ৰত্যেকটা জাতীয় উৎসৱবোৰক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ আৰু সকলোৰে এটা চিনাকি নিজৰ জাতীয় চিনাকিটো পৰিচয়টো দাঙি ধৰিব পাৰে, তাৰ কাৰণে আগুৱাই অহাত যিটো আমাৰ প্ৰয়োজন আছে আৰু আগুৱাই লৈ যোৱাৰ আমাৰ দায়িত্ব আছে, কৰ্তব্য আছে। দায়িত্ব আৰু কৰ্তব্যটো ভাবি পেলাই ইতিমধ্যে আমাৰ BTC ফালৰ পৰা যথেষ্ট সকলো জাতীয় উৎসৱবোৰ আৰু জাতীয় যিটো মানে ট্ৰেডিশ্যনেল যিটো উৎসৱবোৰ, এই উৎসৱবোৰক জাতীয় হিচাপে জাতীয় স্বীকৃতি প্ৰদান কৰি পেলাই জাতীয় সংগঠনবোৰে যিটো আমাক জাতীয় উৎসৱ হয় বুলি আমাক চিনাকি কৰি দিয়ে, তাকেই আমি একচেপ্ট কৰি পেলাই এই উৎসৱবিলাকক আমি সহায় কৰাৰ কাৰণে ইতিমধ্যে আমাৰ সিদ্ধান্ত আছে আৰু ইতিমধ্যে আমি বহুত তেনেকুৱা উৎসৱবোৰ আমি সহায় কৰিলোঁ ইতিমধ্যে আৰু সহায় কৰি যাব BTC গভৰ্ণমেণ্টে।